নমস্কাৰ, মই প্ৰদীপ হনুমান। আবৃত্তিৰ সৈতে আপোনাৰ খবৰ মাজলৈ লৈ গৈছোঁ এটি অসমীয়া কবিতা, এটি ৰাস্তাৰ কাহিনী। কথা হিৰণ্য কুমাৰ দাস। এটি পুৰণি ৰাস্তা, বহু ঘাট প্ৰতিঘাট নেওচি পিঠিত আলকতৰা আৰু মিহিৰ গুটিৰে সি নতুনকৈ চহকী হৈছিল। কিন্তু অতি অভিজাত শ্ৰেণীৰ আতিথ্যত তাৰ বুকু এতিয়া লাঞ্ছনা বাঞ্ছনাৰে ভাৰাক্ৰান্ত আৰু পিঠিত চাবুকৰ। ৰাস্তা এটাৰ জানো দুখ বুলিবলৈ কিবা থাকে? দিন ৰাতিৰ যন্ত্ৰণাৰ হিচাপ ল'বলৈ তাৰতো কোনো গৰাকী নাই তাৰ কোনো আহৰি। সি যে মাথো এটি ৰাস্তা, শুকান লেহুকা আৰু নিৰ্জীৱ। এই ৰাস্তাটোৱে পিন্ধি থকা কলা চোলাটো এতিয়া পাই খুলি যাওঁ অৱস্থা। অৱশ্যে দুইপাৰে থকা সাধু মহন্তৰ ৰাজচম্বৰত নিতৌ ৰং সলোৱাৰ অলেখ ব্যস্ততা। তথাপি তাৰ কোনো আক্ষেপ নাই, সি যে মাথো এটি ৰাস্তা। মানুহৰ পদপিষ্ট কঢ়িয়াই ফুৰা একোটা অৰ্থহীন সপোনৰ বাহক। সি এতিয়াও ভাগৰা নাই, কি যে অত্যাচাৰ হোৱা নাই তাৰ মসৃণ বুকত। ওখ চহকী অট্টালিকাৰ চৌহদেৰে অভিজাত্যৰ মিছিল সাজি অহা প্ৰতি বাৰিষাৰ বৃষ্টি কণিকাই কিমানবাৰ যে আঘাত কৰে তাৰ বহল উদং বুকুত। তথাপি অভিযোগ নাই কোনো আক্ষেপ। আজিকালি ৰাস্তাটোৱে ডিঙি মেলি চাই দুই কাষে থকা সমাজখনক হিচাপ কৰে। প্ৰতি বসন্তৰ আগে কোনখন সমাজ কিমান আগবাঢ়িল, 6 ইঞ্চি নে 8 ইঞ্চি, নতুবা 10 ফুট নে 12 ফুট। যিহেতু প্ৰতিবাৰেই আন্দোলন চলে তাক অধীন কৰাৰ এক অঘোষিত প্ৰতিযোগিতা। প্ৰতি বাৰিষাত সিও চপে চকু পানীবোৰে ডোঙা বান্ধে প্ৰতিটো অভিজাত চৌহদত, আৰু শেষত সি বুকুটো ভাল কৰি শুহি লয় সমস্ত বিঘাত আৰু যন্ত্ৰণা। যিহেতু তাৰ কাহিনী শুনিবলৈ কাৰোৰে আহৰি নাই, একেদৰেই চলি থাকে তাৰ ওপৰত কৰা অত্যাচাৰৰ পূৰ্ণ কাৰ্যক্ৰমণিকা। সি আচৰিত হয়, মাজে মাজে চৌহদ লেতেৰা জমিদাৰৰ কথা ভাবে। আৱৰ্জনাৰে গেলি থকা পৰিষ্কাৰ পদূলিত ফুলা কেতেকীৰ কৰ্কশ মাত শুনি কিয় জানো ভাৱ হয় তাৰ বসন্তও চাগে কিনি আনে সিহঁতে গেলামালৰ বজাৰৰ পৰা প্ৰকাণ্ড মোনাখনত হেঁচি ঠেলি। অৱশ্যে চৌহদ লেতেৰা হ'লেও সিহঁতৰ ভূক্ষেপ নাই, যিহেতু বোকা পানীবোৰে চুব নোৱাৰে 2 চকীয়া বা 4 চকীয়াৰ মসৃণ কাৰ্পেটৰ ওপৰত থকা সিহঁতৰ দুৰ্গন্ধময় পোকে খোৱা ভৰি। যিহেতু সিহঁতবোৰেই সমাজৰ তথাকথিত ভদ্ৰলোক, অভিজাত্য অথবা নপুংসক বণিক গোষ্ঠী। এনেদৰেই চলি যায় নিৰ্জীৱ ৰাস্তাটোৰ ওপৰত নতুনকৈ সভ্য হোৱা পুৰণি অসভ্যৰ বৰ্বৰ অত্যাচাৰ। দেশ প্ৰেমৰ দোহাই দি সমাজৰ তেজ শুহি খোৱা নৰধামহঁতৰ ব্যভিচাৰ, সমাজ গঢ়াৰ খ্যাতি আৰ্জিব খোজা অখ্যাত ভকতৰ স্বাৰ্থলোভী অত্যাচাৰ। তথাপি সি সকলোবোৰ সহ্য কৰে নীৰৱে, প্ৰতিপলে প্ৰতিদিনে। মাথো হিচাপ ৰাখে কিমানজনে অভিজাত্যৰ ৰংবোৰ পাহৰি শ্মশানলৈ গ'ল এখন মাত্ৰ বগা কাপোৰ লৈ, যিখন কাহানিও নিজে কিনা নাছিল, অথচ তাৰ বাহিৰে সিহঁতে সকলোখিনি কৰিছিল। ধন্যবাদ।
নমস্কাৰ, মই প্ৰদীপ সোণোৱাল।